guys, welcome back to my YouTube channel. তো এতিয়া আমি গৈ আছোঁ হাবি উঘালিবলৈ আৰু গৈ আছোঁ ক'ত একদম ইফালে ধানৰ মাজত হাবি বহুত হৈ গৈছে তো তাকে অলপ যাওঁ উঘালোঁ আৰু কি খবৰ আপোনালোকৰ ভালে আছেনে চোলা তোলা ফাটি আছে একদম ফাটি আছে মানে কি আৰু এইটো পুৰা একদম ফাটি থকা চোলাই পিন্ধি আহিছোঁ হাত দীঘল এফালে লগাই আহিছোঁ পুৰা নহ'লে বিন্ধিব ধান আৰু এফালে মোৰ লগত গৈ আছে মামী গৈ আছে আৰু জোকটো ওলাব খাটাং আৰু বৰষুণটো আহিব ধৰিছে দেখোন কি হ'ব ওলাব পাৰিম নাই আজি গোটেইকেইটা ধীৰে ধীৰে ডাঙৰ ডাঙৰ জোক ওলাব পাৰে পুৰা একদম বহুত জংঘল হৈ গৈছে ইয়াত উঘালিব পাৰিবি নাই আকৌ উঘালিব পাৰিবি নাই আকৌ শেষ কৰিব পাৰিবি নাই আজি উঘালি আজি সোমা জলদি তো উঘালি লওঁ জংঘলটো চলো কোনফালে যাবি তই এইফালে যা মই এইফালে যাওঁ ঠিক আছে অঁ উঘালিব লাগিব তো ফাইনেলি গাইছ উঘালি হ'ল অলপ এইটো গছটোৰ নাম কি বুলি কয় নামটো নাজানো দেই ভালকৈ জানা খুব ডাঙৰ ডাঙৰ হয় একদম পুৰা ধানৰ মাজৰ পৰা ওলাইছোঁ একদম এইটো পুৰা গোটেই ধানৰ ভিতৰত আছোঁ এতিয়া আলি গৈ আছোঁ আৰু জোক 3-4টামান উঠিছিলে ভৰিত মিঠাতেল লগাই আহিছোঁ বাট সেইকাৰণে ইমান নুঠিলে এটা জোক কামুৰি মানে ফুটাই ভৰিৰ পৰা তেজ উলিয়াই দিলে একদম বহুতখিনি উঘালি দিলোঁ ইফালে চব উঘালি আলি থৈ গৈছোঁ তামাম টান হৈছে একদম বহুতখিনি আছিলে আগতে মায়ে অলপ উঘালিলে আৰু আজি মামী আৰু মই আহিলোঁ উঘালিলোঁ আৰু এইফালে আৰু এটা বস্তু দেখাব খুজিছে এইফালে চেপা পাতি থৈ দিছে চেপা মাছ লাগিছে নাই মাছ নাই মাছ লগা নাই এইফালে গোটেই আলি থৈ গৈছোঁ এইফালে চাওক না গোটেই অহা ৰাস্তা অঁ মাজত এটা থাকি গ'ল সেইটো আনোগে চলো আৰু সিটো ছাইডো আছে শেষ হ'ল বুলি ভাবিছিলোঁ আৰু এইটো ছাইডো আছে সেইটো ছাইডো উঘালিম একদম ধাননি মাজে সোমাই আছোঁ এইটো গছটো এইটো নাম কি ইয়াৰ নামটো নাজানো ইমান ভালকৈ দেই বহুত টান একদম নিকলো চালে খুব টান একদম গৰমত একদম গৰম মানে কি এইফালে বৰষুণ আহিব ধৰিছিলে বৰষুণ নাহিলে বাট ৰ'দ পূৰা আহি গ'ল चल इधर तो फिनिश हो गया और दूसरा साइड में चलता हूँ उधर से निकालता हूँ धानर মাজত আছোঁ পুৰা সেউজীয়া ঘাম পানী একদম মুখত সোমাই গৈছে তো ফাইনেলি গাইছ হৈ গ'ল উঘালি আৰু এতিয়া ঘৰলৈ গৈ আছোঁ
মামী আহিছিলে, মামী এইটো চাইডে গ'ল, মই এইফালে ৰাস্তা আহি গ'লোঁ। ৰাস্তা আহিলোঁ মানে এইফালে গৰু দিয়া আছে, তো গৰুটো চাই যাওঁ। খুব ভাগৰ লাগিলে, গৰম লাগিলে। এনেকুৱা হাবি আছিল নহয়, উঘালি শেষ, ফিনিছ। আৰু সৰু সৰু বহুত আছে, আৰু ডাঙৰ হ'ব, আৰু উঘালিব লাগিব। ফাইনেলি গাইছ, চোলাটো অলপ ফালি আছিলে, তাৰ লগতে আজি পূৰা ফালি গ'ল। চাওক, গোটেই ফালি গ'ল, এইফালে গোটেই ফালি খতম। পিন্ধি গৈছিলোঁ মানে ধানৰ মাজত একেবাৰে সোমাই মেলি গোটেই মানে কি ধানে পূৰা বিন্ধি দিয়েতো, তো সেইকাৰণে মানে এইটো হাত দীঘল চোলা ফুল একদম লগাই গৈছিলোঁ। তো অলপতো ছেফটি হৈছে, নহ'লে গোটেই গা খোজতি উঠি গ'লে হয়। তো এতিয়া লাহে লাহে একদম ঘৰ আহি পাইছোঁহি। এতিয়া আৰু ভালকৈ গা ধুই মেলি আৰু চাফা হ'ব লাগে। চল বেটা হাতো।